বহুতেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা প্ৰশ্ন 1 মাৰ্কৰ MCQ আহিয়ে থাকে। নমস্কাৰ, হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ AU এডুকেশ্যন চেনেললৈ। আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ মেথছৰ 2য় নম্বৰ চেপ্টাৰ বহুপদ। প্ৰথমতে আমি জানিম বহুপদ কাক বোলে আৰু ইয়াৰ ভাগ কি কি, যোনখিনি পৰীক্ষাত বহুতেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা প্ৰশ্ন 1 মাৰ্কৰ MCQ আহিয়ে থাকে। বহুপদ কাক বোলে বা বহুপদ বুলিলে কি বুজায়? বহুপদ হৈছে এটা এলজেব্ৰিক ইকুৱেশ্যন, অৰ্থাৎ বীজগণিতীয় সমীকৰণ, য'ত XY চলক আৰু ৰাশি মানে সংখ্যা থাকে। আৰু মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে ইয়াৰ ঘাত, যাক ইংলিছত পাৱাৰ বুলি কোৱা হয়, ঘাত পূৰ্ণ সংখ্যা থাকিব। পূৰ্ণ সংখ্যা মানে হোল নাম্বাৰ। পূৰ্ণ সংখ্যা থাকিব। পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা 1, 2, 3, 4 এনেকৈ অসীমলৈ যায়। ইয়াৰ ঘাত কেতিয়াও ফ্ৰেকশ্যনত বা নেগেটিভত হ'ব নোৱাৰিব। বহুপদক আমি ঘাতৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে ৰৈখিক বহুপদ, দ্বিতীয়টো হৈছে দ্বিঘাত বহুপদ, তৃতীয় নম্বৰটো হৈছে ত্ৰিঘাত বহুপদ। ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ, ত্ৰিঘাত বহুপদ। এতিয়া তোমালোকে চাগে নামৰ পৰাই গম পাইছা দ্বিঘাত, ত্ৰিঘাত, ৰৈখিক। ৰৈখিক বহুপদ হৈছে যাৰ ঘাত, অৰ্থাৎ ঘাত ইংলিছত যাক পাৱাৰ বুলি কোৱা হয়, চলকৰ ওপৰত যোনটো ঘাত থাকে সেইটো যাৰ 1 থাকে, যাৰ 1 থাকে, তাক আমি ৰৈখিক বুলি কওঁ। আৰু যাৰ স্কোৱাৰ অৰ্থাৎ 2 থাকে, তাক আমি দ্বিঘাত বুলি কোৱা হয়। নামৰ পৰা বুজি পোৱা যায়, দ্বি মানে 2, তাক আমি দ্বিঘাত বহুপদ বুলি কওঁ। আৰু যাৰ 3 থাকে তাক ত্ৰিঘাত বুলি কওঁ। মেইন কথাটো হৈছে আমি ইয়াক বহুপদ বুলি ক'ব পাৰিমনে? নোৱাৰিম, কাৰণ যেতিয়া আমি ৰুট অভাৰ উঠাই দিম তেতিয়া হাফ এটা আহি যাব। ৰুট অভাৰ উঠাই দিলে হাফ আহে। সদায় মনত ৰাখিবা, যেতিয়া আমি কোনোবা চলক বা ৰাশিৰ পৰা যেতিয়া আমি ৰুট অভাৰ উঠাই দিওঁ তেতিয়া হাফ আহি যায়। মই তোমালোকক প্ৰথমতে কৈছিলো বহুপদৰ পাৱাৰ কেতিয়াও নেগেটিভত আৰু ফ্ৰেকশ্যনত হ'ব নোৱাৰিব, সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব। এতিয়া চোৱা, ইয়াৰ যোনটো পাৱাৰ আছে, যোনটো ঘাত আছে, সেইটো চব ফ্ৰেকশ্যনত আহি গ'ল। ফ্ৰেকশ্যন মানে ভগ্নাংশ আকাৰত আহি গ'ল। এইটো ভগ্নাংশ আকাৰত আহি গ'ল। ভগ্নাংশ আকাৰত আহিলে আমি তাক বহুপদ বুলি ক'ব নোৱাৰিম। সেইটো এটা বহুপদ নহয়, বহুপদৰ এটা সংজ্ঞা নহয়, বহুপদৰ এটা ডেফিনিশ্যন নহয়, তাক আমি বহুপদ বুলি ক'ব নোৱাৰিম। এইখিনি হৈছে বহুপদ আমি ঘাতৰ ওপৰত ভিত্তি কৰি, ডিগ্ৰীৰ ওপৰত ভিত্তি কৰি বা পাৱাৰৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে ৰৈখিক, যাৰ পাৱাৰ 1 থাকে, যাৰ চলকৰ ওপৰত পাৱাৰ যোনটো আছে 1 থাকে। 1টো আমি চলকৰ ওপৰত নিদিওঁ, কাৰণ 1টো দিলেও আছে নিদিলেও আছে। কিন্তু যেতিয়া আমি দ্বিঘাত বহুপদ বুলি কওঁ তেতিয়া চলকৰ ওপৰত 2 এটা দিওঁ, কাৰণ 2টো দিব লাগিব। আৰু
যেতিয়া আমি ত্ৰিঘাত বহুপদ বুলি কওঁ তেতিয়া চলকৰ পাৱাৰ কিমান থাকে 3 থাকে চলক মানে x y z t ABCDৰ পৰা যিমান আছে চলক আৰু ৰাশি ৰাশি মানে সংখ্যা ৰাশিটো বুজি পাইছে সংখ্যা 1 2 3 4 এনেকৈ আৰম্ভ কৰি পূৰ্ণ সংখ্যা মানে 0 পৰা আৰম্ভ কৰি যিমান আছে সেইকেইটা হৈছে ৰাশি বহুপদক আকৌ সংখ্যাৰ ওপৰত ভিত্তি কৰি তিনিটা ধৰণে ভগাব পাৰি সেইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় হলেও জানি লোৱা কেতিয়াবা আহি যায় সংখ্যাৰ ওপৰত ভিত্তি কৰি কেনেকৈ তিনিটা ধৰণে ভগাব পাৰি প্ৰথমটো হৈছে একপদী য'ত এটা পদ থাকে যেনে 3x² বা -7x তেনেকুৱা ধৰণে এটা পদ থাকে অনলি এটা ইয়াৰ লগত একো নাথাকে দ্বিতীয়টো হৈছে দ্বিপদী য'ত দুটা পদ থাকে যেনেকৈ এইটো এটা চোৱা দুটা পদ এইটো এটা পদ এইটো এটা পদ চোৱা এইটো আৰু এটা এইটো এটা পদ এইটো এটা পদ 3 নম্বৰ হৈছে ত্ৰিপদী য'ত কি থাকে তিনিটা পদ থাকে ইয়াত চোৱা তিনিটা পদ আছে এইটো এটা এইটো এটা এইটো এটা তাক আমি ত্ৰিপদী বুলি কোৱা হয় যদিও এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় তথাপি জানি লোৱা কেতিয়াবা পৰীক্ষাত আহি যায় কাৰণ তোমালোকে এবাৰ SSLC দিবা ক'ৰ পৰা প্ৰশ্ন আহে তোমালোকে নিজেও নাজানা আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিলো অহাকালি আমি আৰু এটা নতুন লেকচাৰ লৈ আহিম টাটা বাই বাই